हेलो फ्रेंड एया माटी चाकी धूप লৈ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ অকামলুৱা বৰগুৰিলৈ তো কি হয় ভিডিঅ'টো চাই গৈ থাকক। এয়া আমি সব ওলাইছোঁ আৰু এয়া বৰমা মা ভণ্টি ফালে ভাইটি পাপা আৰু সকলো ওলাইছোঁ আৰু অকামলুৱালৈ বুলি। অকামলুৱাত মানে এনেকুৱা হয় আপোনাৰ চাকি তাকি দিয়ে আৰু যি মনৰ আশা মানে কথা কৈ তাতে সেৱা ধৰে সেই আশা যদি পূৰণ হয় তাত ইয়াত মানে হাঁহ দিয়ে। তো আমিও হাঁহ লৈ আহিছোঁ চাকি দি লওঁ তাৰপিছত হাঁহ দিমগৈ আৰু হাঁহ কোমোৰা গোটেই বস্তু দিয়ে মানে চাকি গছ জ্বলাই ল'লোঁ আৰু এতিয়া যাম হাঁহ দিবলৈ। এইবোৰ প্ৰায় মানুহে চাকি দি আছে আৰু বহুত মানুহ হয় আৰু এইজোপাই গছজোপা হ'ল যোনজোপা গছ মানে এই গছজোপাৰ তলতে সকলোৱে চাকি দি এতিয়া যাম হাঁহ চাবলৈ। মানে এইবোৰ মানুহ দেখিছে নহয় একদম বহুত মানুহ হয় আৰু ইয়াত হাজাৰ হাজাৰ মানুহ হয়। প্ৰত্যেক বছৰে মই আহি থকা হয় বাৰু। এতিয়া গৈ আছোঁ হাঁহ দিবলৈ। এইটো হাঁহটো খুলি লওঁ আৰু খুলি তাত মেলি দিব লাগিব। এইবিলাকেই হ'ল হাঁহবিলাক। হাঁহবোৰ মানে চাইডে চাইডে আছে কাৰণে খুব কম নিচিনা দেখুৱাইছে। দাদা এজনে মানে মোক দেখিলে ভিডিঅ' কৰি থকা তো এতিয়া মানে হাঁহখিনি এইফালে আনি দিব। তো আপোনালোকক দেখুৱাম চাবচোন কিমান হাঁহ আছে মানে ইয়াত একদম হাজাৰ হাজাৰ হাঁহ হয় আৰু এতিয়া আমি সোনকালে আহিছোঁ 7টামান বজাত আমি পাই গ'লোহি ইয়াত। 7টা 8টামান বজাত ইয়াত পাইছোঁহি। তো সিমান টাইমত অলপ কম থাকে মানে মানুহো কম হয়। তো আৰু 12টা 1টা বজালৈকে মানুহ আহিয়ে থাকে আৰু খানা হাঁহ চাহ মাৰি হাঁহ কোমোৰা মানে এইটো খানা খুৱাই পঠিয়াই। লাষ্টত আমি খানা চানা নাই খোৱা আৰু জাষ্ট মানে হাঁহ দিলোঁ আৰু এইবোৰ দেখিছে নাই কিমান হাঁহ একদম মানে হাজাৰ হাজাৰ হাঁহ হৈ যায় আৰু এতিয়াই বহুত হৈ গ'ল হাঁহ। এতিয়া ৰাতিপুৱাই মানে প্ৰায় মানুহে দিলেই। একদম দেখিছে নহয় আৰু কিমান হাঁহ হৈছে। এতিয়া যাম কোমোৰা হাঁহ কোমোৰা মানে চব দিয়ে। তো এতিয়া কোমোৰাটো দিবলৈ যাম। এয়া কোমোৰা দিবলৈ আহি পাই গ'লোহি। এইবোৰ দেখিছে নহয় কোমোৰাও যেনেকৈ হাঁহ যিমান হয় কোমোৰাও সিমান হয়। এইফালে ছাইডত আমাৰ মাহেঁতি দিলে মানে কোমোৰা আৰু মানে এতিয়া যাম ঘৰলৈ। এতিয়া মানে ফাইনেলি একদম ঘৰলৈ ওলাই আহিছোঁ। ঘৰলৈ ওলাই আহোঁতে বাটত এটা বস্তু পালোঁ। তো কি বস্তু পালোঁ ভিডিঅ'টো চাই গৈ থাকক। একদম মানে লাহে লাহে যাবলগীয়া হৈছে। খুব ভিৰ হৈ আছে গাড়ীৰ মানে মানুহবিলাক চব আহিছেতো সেইকাৰণে মানে বহুত ভিৰ আৰু ৰাস্তাৰ ছাইডত পাই গ'লোহি লোকেল মাছ। তো লোকেল মাছ দেখিলে মানে লৈ যাওঁ লাগেতো। তো লৈ যাবলৈ মানে ৰখি গ'লোঁ। তো এয়া মানে একদম পুখুৰীৰ পৰা ধৰি আনি ইয়াত আৰু হেৰি কৰি আছে মাছে জঁপিয়াই আছে। বহুত মাছ ইয়াত দেখিছে নহয় আৰু মানে ধৰি আনিছেহে বোলে। তো একদম মানে ঢেৰ মাছ আৰু তো অলপ লৈ যাওঁ আৰু শ'ল এটা লৈ লৈছোঁ। এনেকৈ আৰু দুই এটা লৈ লৈছোঁ মাছ। আপোনালোককো দেখুৱাওঁ ভাবিছোঁ মোৰ লগতে লোকেল মাছ। আৰু এইখিনিত আছে মানে টেমাটোত ভৰাই থৈছোঁ এটা ডাঙৰ মাছ নেকি। দুটামান ভৰাই থৈছে ইয়াতে। এয়া দেখুৱালোঁ আৰু ভিডিঅ'টো চবেই মাছ লৈ আছে। মই ইমান ভালকৈ আচলতে নাজানো ভিডিঅ' কৰিবলৈ আৰু কথাবিলাকো ক'ব নাজানো। তো ভিডিঅ'টো চাই কেনে পালে জনাব কিন্তু দেই। থেংক ইউ।